নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মায়াগগৈ ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ। বন্ধুসকল, যোৱা 11 আৰু 12 জানুৱাৰী তাৰিখে আমাৰ মুকন চেলেক্ট বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বাৰ্ষিক প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ খুব ধুনীয়াকৈ অনুষ্ঠিত হৈ গ'ল আৰু সেই সমাৰোহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানটিয়ে হৈছে গুৰু পূজন অনুষ্ঠান। এই অনুষ্ঠানটিৰ আগ ধৰিবলৈ সুদূৰ ধেমাজিৰ পৰা আমন্ত্ৰণ কৰি অনা হৈছিল এইখন বিদ্যালয়ৰে প্ৰাক্তন শিক্ষাৰ্থী শ্ৰীযুতা পূৰবী পেগু দলে ডাঙৰীয়ানীক। তেখেতে খুব সুন্দৰকৈ এই অনুষ্ঠানটি পৰিচালনা কৰিলে। তেন্তে আহকচোন চাওঁ ভিডিঅ'টিৰ অন্তৰালত কি কি আছে। সঁচাকৈ এয়া এক খুব আৱেগিক মুহূৰ্ত, যিহেতু আমাক শিক্ষাদান কৰা শিক্ষাগুৰুসকলক আজি আমি আমাৰ মাজত সম্বৰ্ধনা জনাবলৈ পাই সঁচাই আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ, নহয় জানো? গতিকে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আগবঢ়াই দিবৰ বাবে মই উদযাপন সমিতিৰ লগতে আমাৰ প্ৰাক্তন সকলো ছাত্ৰীকে বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে তেখেতসকলক মঞ্চলৈ আদৰি আনি যায়। সঁচাই এয়া খুব আৱেগিক মুহূৰ্ত, নহয় জানো? আমি আজি এই আৱেগিক মুহূৰ্তৰ সাক্ষী হ'বলৈ পাই সঁচাই খুব গৌৰৱ অনুভৱ কৰিছোঁ, নহয় জানো? আমি প্ৰাক্তন ছাত্ৰী হিচাপে আমাক শিক্ষাদান কৰি যোৱা শিক্ষকসকলক, আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক এয়া আমি আদৰণি জনাইছোঁ মঞ্চলৈ। গতিকে আমি আটাইৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আহিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষাগুৰু স্বৰ্গীয় নন্দেশ্বৰ পাৱাৰ পৰিয়ালে তেখেতৰ হৈ এয়া সম্বৰ্ধনা গ্ৰহণ কৰিছে। প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত বালিৰাম পাদি ছাৰক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গতিকে মই উদযাপন সমিতিক অনুৰোধ জনাইছোঁ। মঞ্চত এয়া সম্বৰ্ধনা জনাইছে এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষাগুৰু, লগতে আমাৰ MA স্কুলৰ প্ৰধান শিক্ষক আছিলে তেখেত। মঞ্চত এয়া মাননীয় শ্ৰীযুত বালিৰাম পাদি ছাৰক সম্বৰ্ধনা জনোৱা হৈছে। এইবাৰ আমি মঞ্চত সম্বৰ্ধনা জনাবৰ বাবে আগবাঢ়িছোঁ এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষাগুৰু মাননীয় শ্ৰীযুত জন্মেজয় আগবঢ় ছাৰক। এইখিনিতে আমি বালিৰাম পাদি ছাৰৰ সহধৰ্মিনী এয়া সম্বৰ্ধনা জনোৱা হৈছে। মাননীয় শ্ৰীযুত প্ৰকাশ মই আগবঢ় ছাৰক, ছাৰক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। মঞ্চত এয়া প্ৰতিষ্ঠাপক শিক্ষাগুৰু মাননীয় শ্ৰীযুত প্ৰকাশ আগবঢ় ছাৰ। এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষাগুৰু মাননীয় শ্ৰীযুত জয়প্ৰকাশ আগবঢ় ছাৰক। এইবাৰ উদযাপন সমিতিক মাননীয় শ্ৰীযুত জয়প্ৰকাশ আগবঢ় ছাৰক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। মঞ্চত এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষাগুৰু মাননীয় শ্ৰীযুতা পুতলী দত্ত বাইদেউ। উদযাপন সমিতিক অনুৰোধ জনাইছোঁ সম্বৰ্ধনা জনাবৰ বাবে। মঞ্চত আমাৰ শিক্ষাগুৰু দেৱগগৈ ছাৰৰ হৈ সহধৰ্মিনী বাইদেৱে সম্বৰ্ধনা গ্ৰহণ কৰিছে। মঞ্চত এইখন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু মাননীয় শ্ৰীযুত ফুলেশ্বৰ পেগু ডাঙৰীয়াক সম্বৰ্ধনা জনোৱা হৈছে।
এবাৰ সম্বৰ্ধনা জনাব বিচাৰিছো এইখন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মাননীয়া শ্ৰীযুতা গিলিমা দাস গগৈ বাইদেউ। এয়া শ্ৰদ্ধাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মাননীয়া শ্ৰীযুতা গিলিমা দাস গগৈ বাইদেউ। এবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছো প্ৰণতি বৰা দত্ত বাইদেউ। এবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছো অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় শ্ৰীযুত ফুলেশ্বৰ পেগু ছাৰক। এয়া আমাৰ মাজত সম্বৰ্ধনা জনোৱা হৈছে অৱসৰপ্ৰাপ্ত শ্ৰদ্ধাৰ শিক্ষাগুৰু মাননীয় শ্ৰীযুত ফুলেশ্বৰ পেগু ছাৰ। আমাৰ সন্মুখত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু মঞ্চত এবাৰ আমন্ত্ৰণ জনোৱা হৈছে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী শোভাৰাণী পেগু বাইদেউক। টমাছ ছাৰৰ হৈ স্বৰ্গীয় টমাছ দলে ছাৰৰ ভতিজাক আহিছে তেখেতক সম্বৰ্ধনা গ্ৰহণ কৰিবৰ বাবে। শিক্ষাগুৰুসকলক প্ৰথমে আমি প্ৰাক্তন ছাত্ৰী সমাৰোহ উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছোঁ ৰাজীৱ গগৈ ছাৰক। যেহেতু ছাৰ নাই আমি পৰিয়ালৰ ব্যক্তিক সম্বৰ্ধনা জনাব বিচাৰিছোঁ, গতিকে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া প্ৰয়াত শিক্ষাগুৰু ৰাজীৱ গগৈ ছাৰৰ পৰিবাৰে সম্বৰ্ধনা গ্ৰহণ কৰিছে। জন্মলগ্নৰে পৰা জড়িত হৈ থকা শিক্ষাগুৰুসকল আৰু অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনোৱাৰ পিছতে বৰ্তমান স্কুলখনৰ সৈতে জড়িত হৈ থকা বিদ্যালয়খনৰ শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনাবলৈ আগবঢ়া হৈছিল। এয়া এখন বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী মাননীয় শ্ৰীযুতা দীপ্তি দলে লাগাছে বাইদেউ সম্বৰ্ধনা জনোৱা হৈছে। আমাৰ প্ৰাক্তন ছাত্ৰী সমাৰোহৰ উদযাপন সমিতিৰ তৰফৰ পৰা আগবঢ় মাননীয় শ্ৰীযুত তুলাৰাম দাস ছাৰ। আমাৰ সন্মুখত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু মাননীয় শ্ৰীযুত সীমান্ত স্বৰ্গীয়াৰী ছাৰ। মঞ্চত এইবাৰ আমাৰ শিক্ষাগুৰু যজ্ঞেশ্বৰ পেগু ছাৰ। মঞ্চত এইবাৰ আমন্ত্ৰণ জনোৱা হৈছে জয়ন্ত তাই ছাৰক। পঞ্চৰীয়া শ্ৰদ্ধাৰ শিক্ষাগুৰু মাননীয় শ্ৰীযুত বিমল কুমাৰ কলিতা ছাৰ। এয়া মঞ্চত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু বিনোদ কুমাৰ কলিতা ছাৰ। শিক্ষাগুৰু মাননীয় শ্ৰীযুতা প্ৰণীতা দলে বাইদেউ। এবাৰ সম্বৰ্ধনা জনাব বিচাৰিছো শ্ৰদ্ধাৰ শিক্ষাগুৰু মাননীয় শ্ৰীযুত পৰাশৰ শইকীয়া ছাৰক।
শ্ৰীযুত দেৱেন পাতি ডাঙৰীয়া সকলগীয়া ৰাইজ লগতে আমি অনুৰোধ জনাইছোঁ আন এগৰাকী ব্যক্তি মাননীয় শ্ৰীযুত মাধৱ চুতীয়া ডাঙৰীয়া জনাব বিচাৰিছোঁ সামৰণি মাৰিব বিচাৰিছোঁ লগতে আমি আজিৰ অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জনোৱা শ্ৰদ্ধাৰ সকলো শিক্ষাগুৰুৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিছোঁ লগতে আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰিবৰ বাবে সুযোগ দিয়াৰ বাবে মোৰ কংচালে বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বাৰ্ষিক প্ৰাক্তন ছাত্ৰী সমাৰোহৰ উদযাপন সমিতিৰ সভানেত্ৰী বাইদেউ মাননীয় শ্ৰীযুতা উষাৰাণী কোপাক বাইদেউ সম্পাদিকা শ্ৰদ্ধাৰ শ্ৰীযুতা তনয়া পেগু বাইদেউ প্ৰমুখ্যে উদযাপন সমিতিৰ সমূহ বিষয়ববীয়ালৈ মোৰ কৃতজ্ঞতা স্বীকাৰ কৰি আজি গুৰুপূজন অনুষ্ঠানটি সামৰণি মাৰিব বিচাৰিছোঁ লগতে অনুষ্ঠানটি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অজামিতে ক'ৰবাত ভুল ত্ৰুটি যদি হৈ গৈছে তাৰ বাবে সকলোৰে ওচৰত মই ক্ষমা ভিক্ষা মাগি আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ লগতে পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ ধন্যবাদ